কোনো এতিয়া আমাৰ ইমান ধৃষ্টতা নাই যে অসমৰ ৰাজনীতিত মই আটাইতকৈ সৎ মোৰ পৰাটো পৃথিৱীত কোনো কথা লুকাই নাথাকে আপুনি জানে গতিকে অধ্যক্ষ মহোদয় অন্তত মই সদনত থাকিলে এইবোৰ নালাগে মাননীয় অধ্যক্ষ মহোদয় কেতিয়াবা গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছ ফাৰ্মাচী চবৰ সন্মুখত আমি কথা পাতিম কোন বেছি সৎ কোন অসৎ এইটো হ'ব কেতিয়াবা ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় এতিয়া প্ৰশ্নটো হৈছে যে সদনত বা আমি যেতিয়া বাহিৰত কথা কম যদি আমি কওঁ যে অমুকে অমুক টকা লৈছে তমুকে তমুক লৈছে তে প্ৰত্যেকটো অভিযোগৰে CBI তদন্ত হ'ব লাগিব কিমান মানুহে আমি এসময়ত মাটিৰ কাৰণে আন্দোলন কৰোঁ পিছত সেই আন্দোলনবিলাক পাহৰি যাওঁ তে সেইবিলাকৰো CBI হ'ব লাগিব যেতিয়া এজন সন্মানীয় বিধায়কে সদনৰ বাহিৰত কয় যে মোৰ পৰা কোনোবাই 10 কোটি টকা দাবী কৰিছিল হেতু CBI হ'ব লাগিব অধ্যক্ষ মহোদয় হ'ব লাগে অধ্যক্ষ মহোদয় তেতিয়া বহুত জয় নাগৰলাৰ তদন্ত হৈ যাব এইবিলাক হ'ব লাগে গতিকে মই এটা কথাই বিধায়কসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথা আমি যদি একেবাৰে যে মোৰ বাদে ভাল মানুহ নাই তেনেকুৱা এটা যদি মনত অহমিকালৈ আমি কাম কৰোঁ আমাৰ গোটেই হিন্দু ধৰ্মশাস্ত্ৰ ইছলামতো সকলোতে কৈছে যে অহংকাৰ হ'লেই মানুহৰ আটাইতকৈ ডাঙৰ বিপদটো আহি পৰে আপোনাৰ বাদে সব মহাত্মা গান্ধী আপুনিয়ে পৃথিৱীৰ আটাইতকৈ ভাল মানুহ আপুনি সব আপুনি এইটো আপোনাৰ অসমৰ ভাল কথা শুনি আপুনি ভাল নাপায় ডাইভাৰ্ট কৰি দিব খোজে আপুনি এটা পশ্চিমবংগৰ ভাল কথা শুনি ভাল পাব মই পশ্চিমবংগৰ কথাও কম এইবিলাকতো অসমৰ ভাল কথা আপোনাৰ গাত লাগি যায় কাৰণ ডেভেলপমেণ্ট হ'লেতো মানুহ ৰাস্তাত নাহিব